সাফাই কৰ্মচাৰীৰ বাবে এটা নটিফিকেশ্যন আহিছে 18টাকৈ পোষ্ট আছে যিসকল ইচ্ছুক প্ৰাৰ্থী তেওঁলোকে যাতে আবেদন কৰিব পাৰে তাৰ বাবে আপোনালোকলৈ অনুৰোধ ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিয়ক যাতে যিসকল ইচ্ছুক প্ৰাৰ্থী তেওঁলোকে 24 তাৰিখে ইণ্টাৰভিউলৈ আহিব পাৰে কাৰণ ডাইৰেক্ট ইণ্টাৰভিউ হ'ব আৰু জইনিং হ'ব অসমৰ স্বাস্থ্য খণ্ডত পুনৰ নিযুক্তি বহুত ভাল খবৰ 18টাকৈ পোষ্ট খালী হৈছে সাফাই কৰ্মী ডাইৰেক্ট ইণ্টাৰভিউ হ'ব কৰ্মচাৰী ৰাজ্য বীমা আঁচনি ESIS অসমৰ অধীনত চিকিৎসালয় আৰু ডিস্পেন্সাৰীসমূহত অস্থায়ীভাৱে প্ৰাৰম্ভিক 11 মাহৰ বাবে সাফাই কৰ্মী সুইপাৰ পদত ৱাক ইন ইণ্টাৰভিউৰ বাবে ইচ্ছুক প্ৰাৰ্থীক আমন্ত্ৰণ জনোৱা হৈছে তো নিম্নতম শিক্ষাগত অৰ্হতা অষ্টম শ্ৰেণী 18টাকৈ পোষ্ট খালী আছে চেলাৰী দিব 12,000 টকা ইণ্টাৰভিউ হ'ব 24 আগষ্ট ৰাতিপুৱা 10 বজাৰ পৰা তো মনত ৰাখিলে হ'ল ৰাতিপুৱা 10:30 বজাত 24 আগষ্ট ইণ্টাৰভিউ দিব আহিব লাগিব প্ৰশাসনীয় চিকিৎসা বিষয়া ৰাজ্য বীমা আঁচনি কাৰ্যালয় অসম জৱাহৰ নগৰ গুৱাহাটী 22 ইচ্ছুক প্ৰাৰ্থীয়ে সাক্ষাৎকাৰৰ বাবে আহোঁতে নিজৰ পৰিচয় পত্ৰ পেন কাৰ্ড আধাৰ কাৰ্ড আৰু লগতে শিক্ষাগত অৰ্হতাৰ যিসমূহ কাগজ আছে লগতে অভিজ্ঞতা থকা যিসমূহ প্ৰমাণপত্ৰ আছে লগত লৈ আহিব লাগিব সাক্ষাৎকাৰ অহাৰ সময়ত তেওঁলোকক কোনো বনাছ দিয়া নহ'ব আৰু প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া কমিটি চূড়ান্ত সিদ্ধান্ত হ'ব তো কোনো লিখিত পৰীক্ষা নাই ডাইৰেক্ট ইণ্টাৰভিউ হ'ব আৰু ডাইৰেক্ট নিযুক্তি হ'ব যদি ভিডিঅ'টো আপুনি ইম্পৰ্টেণ্ট বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব কাৰণ যিসকল ইচ্ছুক প্ৰাৰ্থী আছে তেওঁলোকে যাতে 24 আগষ্টৰ দিনা ইণ্টাৰভিউলৈ আহিব পাৰে আৰু তেওঁলোকে যাতে ইণ্টাৰভিউ দি এই চাকৰিকেইটা সুযোগ গ্ৰহণ কৰিব পাৰে চ' ধন্যবাদ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যিকোনো চাকৰিৰ খবৰৰ বাবে